নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অসমীয়া জ্ঞানলৈ। আৰু মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ 10টা মহৎ লোকৰ বাণী। গতিকে আহকচোন দেৰি নকৰি ভিডিঅ'টো আগলৈ চাওঁ। হোমেন বৰগোহাঞিয়ে কৈছিলে যে জীৱনৰ ৰূপ কেতিয়াবা সুন্দৰ, কেতিয়াবা ভয়ংকৰ। জীৱনৰ এই ৰূপ সত্য ৰূপত দেখিবলৈকে আমাৰ দৃষ্টি হ'ব লাগিব প্ৰখৰ আৰু নিৰ্মল। ডক্টৰ হীৰেণ গোহাঁইয়ে কৈছিলে যে জনপ্ৰিয় মানুহ মাত্ৰকে জনসাধাৰণৰ শুভাকাংক্ষী বুলি ক'ব নোৱাৰি। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই কৈছিলে যে ভালক ভাল বুলি ক'ব পৰা ক্ষমতাই সংস্কৃতি। চন্দ্ৰকুমাৰ আগৰৱালাই কৈছিলে যে অসমীয়া জাতিৰ প্ৰতিভা ভাগ্যৰ জাপৰ তলত লুকাই আছে। সুযোগ আৰু সুবিধা পালেই এদিন সি ভমকাই উঠিব। শিলভদ্ৰই কৈছিলে যে পৰিৱৰ্তনশীল জগতৰ লগত খাপ খুৱাই ল'ব পৰাটোৱেই হ'ল জীৱনৰ ধৰ্ম। লীলা গগৈয়ে কৈছিলে যে ব্যস্ততা নথকা মনবোৰ চৈতানৰ বহী। তীৰ্থনাথ শৰ্মায়ে কৈছিলে যে যি ছাত্ৰই পদে পদে শিক্ষকৰ দুখ খুচৰে সেই ছাত্ৰৰ কোনো কালে গতি নহয়। নম্ৰতাই বিদ্যালাভৰ প্ৰথম সোপান। সত্যনাথ বৰায়ে কৈছিলে যে উগ্ৰতা একোৰে ভাল নহয়। উগ্ৰ তিতা আৰু মিঠা দুয়ো বিষ। কমলাকান্ত ভট্টাচাৰ্যই কৈছিলে যে মানুহে কেৱল নিজৰ নিমিত্তে জীৱন ধৰা নাই, মানুহে মানুহৰ নিমিত্তে জীৱন ধৰিছে। নীলমণি ফুকনে কৈছিলে যে লোকৰ হুবহু অনুকৰণ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দুৰ্বলতাৰ চিন। ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।